আজি নৱমী পূজা ভক্তিৰসৰ বন্দনাৰে উখল মাখল সমগ্ৰ ৰাজ্য। নৱমী পূজাত মঙলদ টেঙাবাৰীৰ সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপত অনুষ্ঠিত হৈছে কুমাৰী পূজা। নৱমী তিথিত আজি 9 গৰাকী কুমাৰীক সম্পূৰ্ণ আধ্যাত্মিকতাৰে পূজা অৰ্চনা কৰা হয়। পূজা কমিটিৰ সকলো বিষয়ববীয়াৰ লগতে যথেষ্ট সংখ্যক ভক্তৰ উপস্থিতি দেখা গ'ল পূজাৰ মণ্ডপখনত। নিউজ ডেস্ক, নিউজ অসম, ইণ্ডিয়া। এসময়ত যেতিয়া স্বৰ্গত দেৱতাসকল আছিল, তেওঁলোকৰ বহুত অন্যায় কৰিব ধৰিলে কলা নামৰ এক অসুৰে। সেই অসুৰটোক নিধন কৰিবৰ কাৰণে আনকি ব্ৰাহ্মণৰ শাৱত ভগৱান বিষ্ণু এসময়ত শাপগ্ৰস্ত হৈ পৰিছিল। আৰু তেতিয়া তেওঁ এই হিমালয় পৰ্বতলৈ গৈ মহাদেৱী কালীক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ তপস্যা আৰম্ভ কৰিলে। আৰু কালিয়াই ক'লাগে, আপুনি কোনো চিন্তা নকৰিব, মই গৈ সেই ক'লা অসুৰক নিশ্চয় হত্যা কৰিম, বধ কৰিম। এইবুলি তেওঁ সামান্য কুমাৰী ৰূপ লৈ সেই হিমালয় পৰ্বতলৈ গৈ তেওঁ তপস্যা আৰম্ভ কৰিলে। আৰু তাৰ পৰা তেওঁ কুমাৰীৰ ৰূপ লৈ ক'লা নামৰ নগৰত প্ৰৱেশ কৰি এই ক'লাসুৰক কি কৰিলে, ক'লে যে মোৰ বৰ ভোক লাগিছে, গতিকে মোক আপুনি কিবা খাবলৈ দিয়ক। তেতিয়া কুমাৰীৰ ৰূপ তেওঁ বুজনি নাপায়। সেই ক'লাসুৰে কৈছে যে মোৰ ৰাজ্যত যিমান খাবলৈ ইচ্ছা কৰিছে এফালৰ পৰা তুমি খাই যোৱা, মোৰ কোনো আপত্তি নাই। তেতিয়া সকলো বস্তু লগতে এই ক'লা নামৰ অসুৰকো তেওঁ কি কৰিলে, ভক্ষণ কৰিলে, যাৰ ফলত দেৱতাসকলে পুষ্পবৃষ্টি কৰিব ধৰিলে। আৰু তেতিয়াৰ পৰা দেৱতাসকলেও এই কুমাৰীক পূজা কৰিলে। আৰু এই কুমাৰীৰ ৰূপ লৈ আজি আমাৰ মূৰ্তত এই ধৰাত আমাৰ দুৰ্গা দেৱীৰ সৈতে এই কুমাৰী দেৱী মহাকালী দেৱীকো আমি পূজা অৰ্চনা কৰিব ধৰিছোঁ। ইয়াত কোনো জাতি ভেদৰ কথা নাই। তেওঁলোক আমাৰ অতি আদৰৰ, অতি সন্মানীয়, অতি মূল্যৱানৰ সম্পদ। সেয়ে আমি কুমাৰীসকলক আমাৰ ফালৰ পৰা য'ত কিঞ্চি যিখিনি আমি আগবঢ়াইছোঁ সেইখিনি তেওঁলোকে গ্ৰহণ কৰক। আৰু এই ৰাজ্যৰ পৰা মাৰৰ ব্যাধি সকলোখিনি নুই কৰিবৰ কাৰণে আমি তেওঁলোকক বিশেষভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ।